বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে ভালে চাগে আজি বহুত দিনৰ মূৰত অকণমান ৰেচিপি ভিডিঅ' এটা লৈ আহিছোঁ মানে ঢেকীয়া শাক কেইডাল বুটলি আনিলোঁ তাকে ভাবিলোঁ কিবা এটা বনাওঁ আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ ঢেকীয়া শাক কেইডাল বুটলি আনিছোঁ মই আজি অকণমান চালাড বনাই খাম ভাজিটো সকলোৱে বনাই খাওঁ আজি ভাবিছোঁ অকণমান চালাড বনাই খাওঁ তাৰ কাৰণে মই ইয়াত ঢেকীয়া শাককেইডাল ধুনীয়াকৈ ভাজি লৈ দীঘল দীঘলকৈ কাটি লৈছোঁ আৰু এইটো ম'ম' ষ্টিমাৰ দেই ম'ম' ষ্টিমাৰটোতে মই এনেকৈ দি লৈছোঁ মানে অলপ ভাপত দি ল'ম অলপ লেৰেলাই ল'ম ভাজিব নালাগে আৰু সিজাব মানে একেবাৰে বেছিকৈ সিজাই পেলাব নালাগে অলপ আধা সিজা কৰি ল'ম তাৰ কাৰণে ধুনীয়াকৈ কাটি লৈছোঁ আৰু কাটি ম'ম' ষ্টিমাৰটো দি লৈছোঁ পানীৰ ওপৰত দিম ভাপত ঢাকি পেলাই আপোনালোকে বেলেগ কিবাটো দিব পাৰে নিজৰ সুবিধা অনুসৰি মই আছিলে যিহেতুকে ম'ম' ষ্টিমাৰটো তো ম'ম' ষ্টিমাৰতে দিছোঁ তাৰপাছতে গেছতে মই এখন কেৰাহী পাতি দিছোঁ আৰু তাত অলপ পানী দিছোঁ তাকৰকৈ দিছোঁ তাৰপাছতে মই ম'ম' ষ্টিমাৰটো এনেকৈ বহাই দিছোঁ লগতে ঢাকোনখন মাৰি দিছোঁ এতিয়া ইয়াতে অকণমান পানীখিনি সিজি যেতিয়া ভাপত লেৰেলি যাব তেতিয়া এইখিনি চালাড বনাবৰ কাৰণে ৰেডি হৈ যাব প্ৰায় 10 মিনিটমান ভাপত দিয়াৰ পাছত ঢেকীয়াখিনি ধুনীয়াকৈ লেৰেলি গ'ল আৰু মই এখন কাঁহীত ধুনীয়াকৈ এনেকৈ উলিয়াই লৈছোঁ কাষতে মিহি মিহিকৈ পিঁয়াজ কাটি লৈছোঁ লগতে অকণমান আদা নহৰু আৰু জলকীয়া থেতেলিয়াই লৈছোঁ দুটা গৰৈ মাছ এনেকৈ ধুনীয়াকৈ ফ্ৰাই কৰি ল'লোঁ এতিয়া গোটেইখিনি একেলগে মিলাই সানি পেলাম আৰু এটা ধুনীয়া চাটনি বনাম মানে এতিয়া আন্দাজমতে ইয়াতে মই অকণমান নিমখ দি দিম লগতে দি দিম অকণমান কেঁচা মিঠাতেল এতিয়া ফ্ৰাই কৰি লোৱা গৰৈ মাছটো ইয়াতে ধুনীয়াকৈ এনেকৈ কাঁইটডালৰ পৰা আঁতৰাই দি ল'ম এতিয়া গোটেইখিনি একেলগে ধুনীয়াকৈ সানি পেলাম এতিয়া ইয়াৰ ৰেডি হৈ গ'ল মোৰ ঢেকীয়াৰ ইউনিক চালাড ৰেচিপি গতিকে এইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আপোনালোকে এনেকৈ বনাই খাই চাবচোন গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰিব খুব বেছিয়ে ভাল লাগে খাই খুব হেল্থিও হয় গতিকে তেনেকৈ খাব আৰু লগতে কেনেকুৱা পালে খাই তাকো জনাবলৈ নাপাহৰিব আজিলৈ বাই বাই নতুন এটা ভিডিঅ' লৈ আকৌ আহি আছোঁ